Hello everyone, welcome back to Good Guides. Good Guides or আজিৰ নতুন ভিডিঅ'টোলৈ আপোনাক আকবাৰ স্বাগতম জনাইছো। তো গাইস আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিবলৈ গৈ আছো ষ্টেটিক জিকেৰ পাৰ্ট 5 সম্পৰ্কে। ইয়াৰ আগতে আমি 4টা পাৰ্ট আলোচনা কৰিছো। প্ৰত্যেকটো পাৰ্টত আমি অতি গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন উত্তৰ আলোচনা কৰিছো। আপুনি যদি এতিয়াও এই পাৰ্টসমূহ চোৱা নাই, এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংকসমূহ দিয়া আছে, অনুগ্ৰহ কৰি চাই ল'ব। আজি আমি MCQ এক্সপ্লেইন কৰিবলৈ গৈ আছো, যিবোৰ APSC APDCL, DHS, ASSAM TET আৰু অন্যান্য কম্পিটিটিভ এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাবলৈ আহ্বান জনাইছো। বলক মেইন টপিকলৈ আগবাঢ়ো। স্ক্ৰীনত আপোনালোকে দেখিছে প্ৰথমটো কোৱেশ্চন, which one is the first country to approve COVID-19 vaccine of Oxford AstraZeneca? যে অক্সফোর্ড এস্ট্ৰাজেনেকাৰ COVID-19 ভ্যাকচিনটো বিশ্বৰ কোনখন দেশে প্ৰথমতে এপ্ৰুভ কৰিছিলে? অপশন এ আছে USA, ইউনাইটেড স্টেটস অফ আমেৰিকা, অপশন বি আছে ইংল্যান্ড, অপশন সি আছে জাপান, অপশন ডি আছে ইন্ডিয়া। এর শুদ্ধ উত্তৰটো হ'ব ইংল্যান্ড, অপশন বি। নেক্সট প্ৰশ্ন, India's first national sports university has been launched in? যে ভাৰতৰ প্ৰথম খেল ইউনিভাৰ্সিটি, খেল বিশ্ববিদ্যালয় লঞ্চ কৰা হৈছিলে। অপশন এ সিকিমত, অপশন বি মণিপুৰ, অপশন সি পাঞ্জাব, অপশন ডি উত্তৰ প্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি মণিপুৰ। ভাৰতবৰ্ষৰ প্ৰথমখন খেল ইউনিভাৰ্সিটি লঞ্চ কৰা হৈছে মণিপুৰত। নেক্সট প্ৰশ্ন, which state was adjudged as the best state W in Republic Day Parade 2022? 2022 চনত যে গণতন্ত্ৰ দিৱসৰ প্যাৰেড হৈছিল নতুন দিল্লীত, সেই প্যাৰেডত কোনখন ৰাজ্যই, ভাৰতবৰ্ষৰ কোনখন ৰাজ্যই বেষ্ট ৰাজ্য হিচাপে স্বীকৃতি পাইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উত্তৰ প্ৰদেশ। নেক্সট প্ৰশ্ন, when the Union Cabinet did approve the new National Education Policy NEP 2022? যে কেতিয়া ইউনিয়ন ক্যাবিনেটে ভাৰতৰ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি NEP 2020 চন এপ্ৰুভ কৰিছিলে? অপশন এ 29 জুন 2022, অপশন বি 29 জুলাই 2022, অপশন সি 29 আগস্ট 2020, অপশন ডি 29 জানুৱাৰী 2020। এর শুদ্ধ উত্তরটো হব অপশন বি 29 জুলাই 2020। নেক্সট প্রশ্ন, which of the following won রাজীৱ গান্ধী খেল ৰত্ন in 2018? তলৰ কোনজন খেলুৱৈ 2018 চনত ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা পাবলৈ সক্ষম হয়? অপশন এ বিৰাট কোহলি, অপশন বি সানিয়া নেহৱাল, অপশন সি সাক্ষী মালিক, অপশন ডি হিমা দাস। এর শুদ্ধ উত্তৰটো হ'ব বিৰাট কোহলি। অৰ্থাৎ বিৰাট কোহলিয়ে 2018 চনত ৰাজীৱ গান্ধী খেল ৰত্ন এৱাৰ্ড পাবলৈ সক্ষম হৈছিল। নেক্সট প্ৰশ্ন, who wins the Australian Open Women's Single title in 2021? যে 2021 চনত কোনে অস্ট্রেলিয়ান ওপেন উইমেনৰ খিতাপ অৰ্জন কৰিছিলে? অপশন এ নাওমি ওসাকা, অপশন বি জেনিফাৰ ব্ৰেডি, অপশন সি এলাইস মাৰ্টেন্স, অপশন ডি এছলিয়েগ বাৰ্টি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নাওমি ওসাকা, অপশন এ। নেক্সট প্ৰশ্ন, who is the present chairman of Rajya Sabha in India? বৰ্তমান ভাৰতৰ ৰাজ্যসভাৰ চেয়ারম্যান কোন? অপশন এ ভেঙ্কাইয়া নাইডু, অপশন বি সুমিত্রা মহাজন, অপশন সি মানেকা গান্ধী, অপশন ডি সুষমা স্বরাজ। এর শুদ্ধ উত্তরটো হ'ব ভেঙ্কাইয়া নাইডু। নেক্সট প্ৰশ্ন, who was awarded prestigious জ্ঞানপীঠ award for 2022? 2022 বৰ্ষত কাক সন্মানজনক জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয়? অপশন এ নীলমণি ফুকন, অপশন বি দামোদৰ মৌজো, অপশন সি অমৃতা প্ৰীতম, অপশন ডি সুব্রমণিয়াম স্বামী। এর শুদ্ধ উত্তৰটো হ'ব দামোদৰ মৌজো, অপশন বি। নেক্সট প্ৰশ্ন, who is the present coach of Indian cricket team? যে বৰ্তমান ভাৰতীয় ক্ৰিকেট টিমৰ কোচ কোন? এর শুদ্ধ উত্তৰটো হ'ব ৰাহুল দ্ৰাবিড়। নেক্সট প্ৰশ্ন, what is the speed of sound in air? যে বতাহত শব্দৰ গতিবেগ কিমান? এর শুদ্ধ উত্তৰটো হ'ব 330 ms, মিটাৰ পাৰ সেকেন্ড। এইখিনি আছিল আজিৰ ভিডিঅ'টোৰ আলোচনাৰ বিষয়। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক, কমেন্ট, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং।